আউযুবিল্লাহি মিনাশ শাইতানির রাজিম বিসমিল্লাহির রহমানির রহিম সাল্লাল্লাহু আলা মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। আল্লাহ নবীৰ বাৰগাহত জিবৰিলে এটা আয়াত লৈ আহিলে। সেই আয়াতটো হৈ গ'ল সূৰা বাকাৰাত আয়াত নম্বৰ 245। ইয়াত আল্লাহ ৰাব্বুল ইজ্জতে কৈছে মানজাল্লাযী ইউকৰিদুল্লাহা কাৰদান হাসানা। ইয়াৰ অৰ্থ হৈ গ'ল যে আছে নেকি কোনোবা যোনে আল্লাহক ভাল ধাৰ দিয়ে। কৰ্জ মানে আমি জানো কৰ্জ মানে ধাৰ, আল্লাহক যোনে ধাৰ দিব। এতিয়া এই আয়াতৰ তফসিৰত উলামাসকলে কৈছে যে আল্লাহ ৰাব্বুল ইজ্জতে কৈছে যে মই দিয়া পইচাৰ পৰাই মোক দিয়া, আৰু আল্লাহ ৰাব্বুল ইজ্জতে খুব জানে যাক ডাঙৰক বেছি কৰি পিনি পইচা দি দিব, ঘূৰাই দিব বেছি। আল্লাহক যদি কোনোবাই 10 টকা দিয়ে আল্লাহ ৰাব্বুল ইজ্জতে 100 টকা দিব, কোনোবাই 100 টকা দিলে 1000 টকা দিব। কিন্তু এই আয়াতটো যেতিয়া নাজিল হৈ গ'ল তেতিয়া বহুত ইহুদীবিলাক আছে যোনে সুবিধা বিচাৰি ফুৰিছিল সদায় ইছলামক নিচা দেখাবলৈ, ইছলামক বেয়া বুলি ক'বলৈ। এজন ইহুদী আলিম আছিল, তেওঁৰ নাম আছিল ফানহাছ। তেওঁ এদিন এখন মেহফিল পাতিছে আৰু সেই মেহফিলত আল্লাহ আৰু ইছলামৰ বিষয়ে বেয়া কৈ আছিল। বিশেষকৈ এই আয়াতটো কথা কৈ আছিল। আয়াতটো কৈ পিনি তেওঁ ঠাট্টা মস্কৰা কৰি আছিল যে সেই মুহাম্মাদৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যিটো দিন লৈ আহিছে তেওঁৰ বোলে খুদাই তেওঁক এইটো কথা কয় যে মোক তোমালোকে ধাৰ দিয়া। এতিয়া তোমালোকে চোৱা ধাৰ কোনে লয়? যোন ধনী সি দুখীয়াক ধাৰ দিয়ে। মুহাম্মাদৰ আল্লাহে তাক ধাৰ বিচাৰিছে, মানে কি আমি ধনী হলো আৰু মুহাম্মাদৰ আল্লাহ দুখীয়া হৈ গ'ল। সেইটোৱে তাৰ অৰ্থ সেইটো হৈ গ'ল। মুহাম্মাদৰ আল্লাহ ফকীৰ হয় আৰু আমি ধনী হয়। সি সেইবিলাক কথা নিজৰ মজলিছক কৈ আছে। মানে সিহঁতৰ মেইন উদ্দেশ্যটো এইটো যে মানুহবিলাক লাহে লাহে যেনেকৈ ইছলামৰ ফালে গৈ আছে, সিহঁতৰ কথা এনেকুৱা মগজত ভৰাই দিয়ে যে ইছলামৰ ফালে কোনো নাযায়। কিন্তু ঘটনাটো এনেকুৱা হৈ গ'ল যে হযৰত আবু বকৰ ছিদ্দিক ৰাদিয়াল্লাহু তাআলা আনহু সেই মজলিছৰ ওচৰে গৈ আছিল, ওচৰেদি পাৰ হৈ গৈ আছিল। আৰু এই পাৰ হৈ যোৱা সময়তে এই ফানহাছে এইখিনি কথা মানুহখিনিক বুজাই আছিলে, মানুহখিনিক কৈ আছিলে। আৰু এই কথাবিলাক গৈ আবু বকৰ ছিদ্দিকৰ কাণত পৰি গ'ল। যেতিয়া আবু বকৰ ছিদ্দিকৰ কাণত পৰি গ'ল, আবু বকৰ ছিদ্দিক বাহিৰেদি গৈ থাকিব নোৱাৰিলে, চিধা ভিতৰলৈ সোমাই আহিলে। সোমাই আহি ফানহাছক ক'লে যে ফানহাছ তইতো এটা ডাঙৰ আলিম হয়। আল্লাহ নবীৰ কথা বাকী যিমান ইহুদী আলিমবিলাকে চবেই জানিছিলে, সঁচা কথা। কোনোবাই নকৈছিলে বা কোনোবাই লুকুৱাই ৰাখিছিলে এইটো বেলেগ কথা, কিন্তু সব ইহুদী আলিমবিলাকে জানিছিলে যে এইজন যিজন মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যোনে আল্লাহ নবী বুলি ঘোষণা কৰিছে, এলানি নবুৱত কৰিছে, এইজনেই আচল সঁচা আল্লাহ নবী, চবেই জানে। কিন্তু কিছুমানে নকৈছিল, তাৰ কাৰণ বহুত বেলেগ আছিলে। নিজৰ পিছফালে নিজৰ গাদ্দি বচাব বিচাৰিছিলে, নিজৰ অকাত বচাব বিচাৰিছিলে, বহুত কথা আছিলে, কিন্তু বহুতে নকৈছিলে। হযৰত আবু বকৰ ছিদ্দিক ৰাদিয়াল্লাহু তাআলা আনহুৱে ফানহাছৰ ওচৰলৈ গৈ পিনি ক'লে যে ফানহাছ তই এই মানুহবিলাকক কিয় ভুল পথে লৈ গৈ আছ, কিয় ভুল পথেদি পথভ্ৰষ্ট কিয় কৰিছ? সিহঁতক সঁচা কথা কৈ দিয়ে, তইতো কিতাপত তোৰ লেখা আছে, তই পঢ়িছই যে এইজন আল্লাহ নবী দুজানা বাদশাহ সৰকাৰে দো আলম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যোনে এলানে নবুৱত কৰিছে সেইজনে আচল আল্লাহ নবী। আল্লাহ আচল কোন হয়? তই মূৰ্তি পূজাৰ ফালে মানুহক লৈ গৈ আছ, উল্টা ফালে মানুহক কৈ গৈ আছ। এই কথা যেতিয়া সব মজলিছৰ আগত কৈ দিলে ফানহাছে লাজ পালে। লাজ পাই পিনি সি আৰু সেই আয়াতটোৰ ওপৰত আৰু বেছিকৈ গুৰুত্ব দি পিনি আবু বকৰ ছিদ্দিকক মানে ইনচাল্ট কৰিবলৈ চেষ্টা কৰিলে। ক'লে যে কি আমি সেইজন আল্লাহক মানিম যোনে কয় বোলে আমি তাক ধাৰ দিব লাগে, এনেকুৱা এজন আল্লাহক মানিম? তাৰমানে সেইজন আল্লাহ ফকীৰ হ'ল, আমি ধনী হ'লো। এই ফকীৰ আল্লাহজনক আমি কিয় মানিম? এনেকুৱা যেতিয়া বেয়াদবি কৰি সকলোৱে কওক মাজ আল্লাহ, এনেকুৱা কথা শুনিলে মাজ আল্লাহ বুলি ক'ব লাগে। এই বেয়াদবি শব্দ যেতিয়া সেই ইহুদী আলিমজনৰ মুখৰ পৰা হযৰত আবু বকৰ ছিদ্দিক ৰাদিয়াল্লাহু তাআলা আনহুৱে শুনিলে, তেওঁ সহ্য কৰিব নোৱাৰিলে। তেওঁ গৈ পিনি এনে আবু বকৰ ছিদ্দিক বহুত ঠাণ্ডা মানুহ আছিল। তেওঁলোকৰ সিৰাত যোনে শুনিছে, যোনে পঢ়িছে চবেই জানে আবু বকৰ ছিদ্দিক বহুত ধৈৰ্যশীল আৰু ঠাণ্ডা মানুহ আছে। কিন্তু আবু বকৰ ছিদ্দিকে সহ্য কৰিব নোৱাৰিলে, একটা চৰ ইহুদীজনৰ গালত দি দিলে। এনেকুৱা এটা চৰ মাৰিলে যে ইহুদীজন এখন ষ্টেজৰ ওপৰত উঠি আছিলে, পাল্টি খাই পিনি তলত পৰি গ'ল। যেতিয়া সব পাল্টি খাই তলত পৰি গ'ল, বাকী চবেইতো যিমান সিহঁতৰে মানুহ আছিল চবেই খেদা মাৰি আহিলে, কিয় মাৰিলে, আমাৰ আলিমক কিয় মাৰিছে, এনেকৈ কথা হৈ গ'ল। তেতিয়া সেই আলিমজনে ক'লে নাই নকবি, এতিয়া নকবি। সি ভাবিলে এইটো এটা মই চান্স ল'ব লাগিব, চান্স লৈ মই গোটেই ইছলামক বদনাম কৰিম, মই আনকি মুহাম্মাদকো বদনাম কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। সি ক'লে আমি ব'ল চবেই যাম, আমি গৈ পিনি মুহাম্মাদৰ ওচৰত গোচৰ দিম যে ই মোক মাৰিছে।
সব সিহঁতে গ'ল, আলিমবিলাক গ'ল, হজৰত আবু বকৰ সিদ্দিকো লগতে গ'ল। গৈ সেই আলিমজনে বাকী মানুহবিলাকে চবেই আল্লাহ নবীক গোচৰ দিছে যে আবু বকৰ সিদ্দিকে চবৰ সন্মুখত, মোৰ এই ষ্টুডেণ্টবিলাকৰ সন্মুখত মোক থাপৰ মাৰিছে, এতিয়া তোমাৰ শৰীয়তে কি? আল্লাহ নবী হজৰত আবু বকৰ সিদ্দিক ৰাদিয়াল্লাহু তাআলা আনহুক সুধিলে যে তুমি সঁচাকৈ মাৰিছা? আবু বকৰ সিদ্দিকে ক'লে হয় মই মাৰিছোঁ, কিন্তু মাৰাৰ মোৰ এটা কাৰণ আছে। হয়, যিটো কাৰণ আছিলে কৈ দিলে, সি আল্লাহ ৰাব্বুল ইজ্জতৰ বেয়াদবি কৰিছে, সেইটো কাৰণে মই সহ্য কৰিব নোৱাৰি তাক থাপৰ মাৰিছোঁ। আল্লাহ নবীয়ে সিহঁতৰ ফালে চাই সুধিলে যে তুমি সঁচাকৈ তুমি আল্লাহ ৰাব্বুল ইজ্জতৰ ইনচাল্ট কৰিছা? সিহঁতে চবেই কয় নাই 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 মই কৰা নাই। সি কৈ দিলে মই কৰা নাই। বাকী যিমান আছিলে চবেই ক'লে নাই 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 মই কৰা নাই। এই যিটো মিছা কথা কোৱাৰ যিটো চিলচিলা, সেইটো সেই দিনাৰ পৰাই ইহুদীবিলাকে চলাই আহিছে যে মিছা কথা ইমানেই ইমানে মিডিয়াত হওক চবক হওক ইমানেই মিছা কথা কয় যে মিছা কথাটোহে সঁচা কথা যেন লাগি যায়, এনেকুৱা মিছা কথা কয়। আজিও এইটো চলি আছে, আপোনালোকে ওচৰে পাজৰে দেখিলে বুজি পাব, গম পাব যে ইমানেই সেই বস্তুটো তাৰ পৰা যিমান আছিলে চবেই অস্বীকাৰ কৰিলে নাই নাই তেনেকুৱাতো একো কথাই কোৱা নাই, আমিতো কোৰাণৰ বিষয়ে কোনো কথাই কোৱা নাই, আমি আল্লাহৰ বিষয়ে কোনো কথাই কোৱা নাই, আমিতো ইহুদী মানুহ, ইহুদী ধৰ্মৰ কথা প্ৰচাৰ কৰি আছোঁ, তাততো কৈ আছোঁ একো কথা নাই বতা নাই। সি সোমাই পিনি মোক চৰ মাৰি দিছে, এই কথা কৈ দিলে। এতিয়া ইয়াত আৰু এটা প্ৰশ্ন যে আল্লাহ নবীয়ে কি নাজানিছিলে নি তাত কি কথা? আল্লাহ নবীয়ে নিশ্চয় জানিছিলে, কিন্তু যিটো শৰীয়তৰ হুকুম হ'ব সেইটো জাহিৰৰ ওপৰত হয়, কেতিয়াও বাতিনৰ ওপৰত হুকুম নহয়। মানুহে মনৰ ভিতৰত জানি লোৱা এটা কথা দি পিনি শৰীয়তৰ হুকুম দিব নোৱাৰে। আল্লাহ নবীয়ে সেই সিহঁতৰ কথা শুনি অলপ সময় মনে মনে থাকিল। আল্লাহ নবী যেতিয়া মনে মনে থাকিল তেতিয়া আল্লাহ ৰাব্বুল ইজ্জতে কোৰাণে পাক নাজিল কৰি দিলে। সূৰা ইমৰানৰ আয়াত নম্বৰ 181 নাজিল হৈ গ'ল। এই সূৰাটোত আল্লাহ ৰাব্বুল ইজ্জতে ক'লে লাকাদ সামিয়াল্লাহু কাউলাল্লাযীনা ক্বালু ইন্নাল্লাহা ফাকীরুন ওয়া নাহনু আগনিয়াত। এই আয়াতটো নাজিল হৈ গ'ল। ইয়াৰ অৰ্থ এইটো উলামাসকলে লিখিছে যে আল্লাহ ৰাব্বুল ইজ্জতে ক'লে যে আবু বকৰ সিদ্দিক ৰাদিয়াল্লাহু তাআলা আনহু যিটো ক'লে বাকী কোনো গাৱাহী নিদিলেও মই আল্লাহে তেওঁ গাৱাহী দিছোঁ, আল্লাহে শুনি ল'লে যে সেই ইহুদী আলিমজনে কৈছিলে যে আল্লাহ ফকীৰ হয় আৰু আমি ধনী হয়, এই কথাটো সিহঁতে কৈছিলে যে এইটো আল্লাহ ৰাব্বুল ইজ্জতে শুনি ল'লে। এতিয়া সেই আবু বকৰ সিদ্দিক ৰাদিয়াল্লাহু তাআলা আনহুৱে যিটো সঁচা কথা কৈছিলে, গাৱাহী দিয়া কোনো মানুহ নাছিলে, কিন্তু আল্লাহ ৰাব্বুল ইজ্জতে কোৰাণে পাকত আবু বকৰ সিদ্দিকৰ সত্যতাৰ গাৱাহী দি দিলে।